হাই ফ্ৰেণ্ডছ, মই আজি বেঙেনা চব্জি বনাম। কেনেকৈ বনাম ভিডিঅ'টো চাই থাকক। গোটেইখিনি মই এনেকৈ কুটি ল'ম। এইখিনি কুটি লোৱা হৈছে, ইয়াতে দি থৈ দিম পানীখিনিত। ইয়াত মই পিঁয়াজ এটা কুটি লৈছোঁ, আলু এটা কুটি লৈছোঁ এনেকৈ, আৰু নহৰু অলপ লৈছোঁ কুটি, আৰু ইয়াত লৈছোঁ মই পিঁয়াজৰ কলি, আৰু পিঁয়াজৰ পাত লৈছোঁ অকণমান। পিঁয়াজৰ কলিখিনি মই এনেকৈ সৰু সৰুকৈ কুটি লৈছোঁ, আৰু এই পাতখিনিও কুটি ল'ম। এতিয়া মই কণী দুটা ইয়াত ভাঙি ল'ম। এইখিনি ভাঙি লৈ মই ভালদৰে মিক্স কৰি ল'ম। কেৰাহীটো বহাই দিছোঁ, মই গৰম হৈছে। মই এতিয়া ইয়াত অকণমান তেল দিম। তেলখিনি গৰম হৈছে, মই এতিয়া পিঁয়াজখিনি দিম ইয়াতে। এইখিনি দি মই এবাৰ ভালদৰে লাৰি ল'ম। এতিয়া কুটি থোৱা নহৰুখিনি দি দিছোঁ। এইখিনি দি মই এতিয়া বেঙেনাখিনি দিম ইয়াত। একেলগে আলুখিনিও দি ল'লোঁ। বেঙেনাখিনি দি মই এবাৰ লাৰি লৈছোঁ। এতিয়া মই সোৱাদমতে নিমখ দি দিছোঁ, অকণমান হালধি গুড়ি দি দিছোঁ, আৰু কাশ্মীৰী মিৰ্চ দি দিছোঁ অকণমান। এইখিনি দি মই ভালদৰে এবাৰ মিক্স কৰি ল'ম। এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই ইয়াত কণীখিনি দিম। কণীখিনি দি মই আৰু এবাৰ লাৰি ল'ম। এনেকৈ বেঙেনাৰ লগত কণী বনাই খাই চাবচোন, বহুত সোৱাদ লাগে। এইখিনি মই অকণমান টাইমৰ কাৰণে এনেকৈ ৰাখি থ'ম। এতিয়া মই এই বাতিটোত 2 চামুচ কৰ্ণফ্লাৱাৰ দি দিম, আৰু অকণমান কেটচাপ দি দিছোঁ। দি এইখিনিত অকণমান আৰু পানী দি দিম। এনেকৈ মিক্স কৰি ল'ম। এইখিনি মই এতিয়া নমাই দিম। এতিয়া এই কেৰাহীটোতে মই অকণমান ঘি দি দিম। এতিয়া মই এই পিঁয়াজৰ কলিখিনি দি দিম ইয়াতে, আৰু পাতখিনিও দি দিছোঁ। দি মই এবাৰ ভালদৰে লাৰি ল'ম। মিক্স কৰি লোৱা কেটচাপখিনি আৰু কৰ্ণফ্লাৱাৰখিনি দি দিলোঁ ইয়াতে। এবাৰ লাৰি ল'ম ভালদৰে। এতিয়া মই এইখিনি দি দিছোঁ ইয়াতে। এইখিনি দি মই ভালদৰে আৰু এবাৰ মিক্স কৰি ল'ম। লৈ মই অকণমান পানী দিম ইয়াতে, এতিয়া আলুখিনি ভালদৰে সিজি যায়। এতিয়া মই অকণমান টাইমৰ কাৰণে ঢাকনিখন মাৰি থ'ম। এতিয়া মই এইখিনি ঢাকনিখন গুচাই চাম। এইখিনি হৈছে, মই এতিয়া নমাই দিম। আজিৰ এই ৰেচিপিটো চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু এনেকৈ বেঙেনাৰ চব্জি বনাই খাই চাব, বহুত সোৱাদ লাগে।